হাই বুলি কৈ দে হাই বুলি কৈ দে হাই এভৰিৱান এতিয়া বাজিছে 5 বাজি গৈছে আৰু আবুল পিছফালে আছোঁ এখেত গৈছে পথাৰলৈ মানে পথাৰত পানী উঠিলে আলিকেইটা ভেটিবলৈ গৈছে আমি পিছফালে আছোঁ মানে গা পা ধুই আজৰি এখেত আকৌ লৰি কৰি আজৰি মানে গোটেই ঘামি জানো আজি লিপষ্টিক লৈছিলা নি আৰু নেল পলিচ আছোঁ মানে পিছফালে এইফালে কুকুৰা বান্ধি আছোঁ হ'লে আৰু এনেকৈ কুকুৰা যদি ৰখি থাকোঁ তেতিয়া বান্দৰে আহি তাৰমানে এনেকুৱা গম নোপোৱাকৈ কণী চণী গৈ লৈ যায় গঁৰালৰ পৰা এনেকৈ ৰখি থাকিবলগীয়া হয় আৰু এতিয়া মানে কি ইয়াৰ আগতে বনাইছিলোঁ জেলেপি আৰু জেলেপি বনাইছিলোঁ বিশেষ এটা মোৰ নহ'লগৈ আচলতে আপোনালোকে ভিডিঅ' চালে গম পাব আনিছিলোঁ এটা মেচিন বুলিয়ে ক'ব পাৰিব আৰু তেনেকুৱা এটাই আনিছিলোঁ জেলেপি বনোৱা নহয় বাৰু দেখিলে গম পাব সেইটো আনবক্সিং পাছত কৰিম নকৰিবা সেইটো আনবক্সিং পাছত কৰিম বাৰু এতিয়া চাই লওকচোন জেলেপি কেনেকৈ বনালোঁ দৈৰ সৈতে বনাইছিলোঁ গতিকে চাই লওক সেইটো তাৰপিছত আপোনালোকক আনবক্সিং কৰি দেখাম মই এইখিনি তেতিয়াহ'লে সামৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ বাই বাই জেলেপি বনাম দৈৰ সৈতে যদি আগতে খাইছে তেতিয়াহ'লে জনাবচোন আৰু জেলেপি দৈৰ সৈতে বনাম যেতিয়া দৈটো লাগিবই এতিয়া প্ৰথমতে লৈছোঁ ময়দা আৰু ময়দা যিমান লৈছোঁ তাৰ আধাটো দৈ ল'ম অৰ্থাৎ একাপ ল'লে দৈ আধা ল'ম আধা কাপ মানে এতিয়া অকণমান লৈছোঁ চুজি বেছি দিব নালাগে প্ৰায় 2 চামুচমান লৈছোঁ মই আৰু এতিয়া ইয়াৰ ওপৰত দিম হালধি অকণমান আৰু এইটো কালাৰৰ বাবে দিছোঁ ফুড কালাৰ বৰ এটা সৰু ল'ৰা ছোৱালীৰ বাবে ইমান ভাল নহয় অকণমানেই হওক লাগিলে সেইবাবে নাই দিয়া আৰু হালধি দিলেও বহুত ধুনীয়া ৰং আহে গতিকে ঘৰতে খোৱা যিহেতু চলি যাব হালধি লৈ এইখিনি ভালকৈ মিক্স কৰি ল'ম আৰু মিক্স কৰাৰ পিছত পানী অলপ দি ল'ম অলপ অলপকৈ দিম একেবাৰতে দি নিদিওঁ আৰু আপোনালোকৰ নিজৰ কথা কিমানটো জোখত ৰাখিব বিচাৰে এইখিনি ৰেডি হৈ গ'ল এতিয়া ইয়াত আৰু একো নিদিওঁ ইয়াৰ ওপৰত এখন ঢাকন মাৰি অকণমান দেৰি থৈ দিম যিমান দেৰি চেনি পানীটো বনাওঁতে লাগিব সিমানখিনি দেৰি এইখিনি ভালদৰে ঢাকি থৈ দিম এতিয়া চেনি পানীখিনি দিওঁতে মই প্ৰথমতে ভিডিঅ'টো অন কৰি থোৱা নাছিলোঁ আৰু ইয়াত দিছিলোঁ চেনি 2 কাপ আৰু পানী 1 কাপ ইয়াৰ উপৰিও দিছোঁ 2টা ইলাচি কাটি দিছিলোঁ আৰু বাতিটো যিটো ময়দা দিছিলোঁ সেই ময়দা জোখা বাতিটোৱে এতিয়া এইখিনি ভালদৰে উতলাই থাকিম সেইখিনি হয় মানে কম জুইত দি থৈ আহিছোঁ ল' ফ্লেমত আৰু এইটো এতিয়া ঠিক কৰি লওঁ আৰু এইটো যিখন প্লেট আহে সেইখন প্লেট তলত লগাব লাগে মই তেনেদৰে লগাইছোঁ যদি আপোনালোকে এইটো ব্যৱহাৰ কৰিছে জনাব কমেণ্টত আৰু তেনেদৰে খুৱাই এতিয়া যিটো গানৰ দৰে বস্তু আছে সেইটো তাত ভৰাই ভালকৈ সেইডাল ওপৰলৈ পকাই পকাই আনি ল'ব লাগিব তাৰপিছতহে প্ৰেছাৰটো দিবলৈ হ'ব এতিয়া সকলো ৰেডি আছে যিখিনি বেটাৰ বনাইছিলোঁ সেইখিনি মই আনিম আৰু ঢাকি থোৱাতে আছে সেইখিনি এতিয়া অকণমান ছ'ডা দিম বেকিং পাউডাৰ নহয় বেকিং ছ'ডা আৰু বেকিং ছ'ডা তেনেই অকণমান দিলেই হ'ব বেছিকৈ দিলে ফাটি যাব পাৰে এতিয়া মই তলৰ যিটো টিন আছিলে মেচিনটোৰ সেইখিনি ভৰাই ল'ম আৰু এইটো মোৰ অলপ বেটাৰটো কোমল হ'ল আৰু অলপ ডাঠ হ'ব লাগিছিলে তলেদি ওলাই গৈছে আৰু সেইবাবে ভালদৰে নহ'ল আৰু পিছত আকৌ মিহলাই দিবলৈও বেয়া হ'ল কাৰণ পিছত মিহলাই দিলে জেলেপিটো খাই বেয়া লাগিব ময়দা যদি মিহলাই দিলোহেঁতেন সেইবাবে নিদিলোঁ নেক্সট টাইম আকৌ বনালে আপোনালোকক দেখাম এতিয়া কেৰাহীত তেল আগতে গৰম কৰি থোৱা আছিলে পাতি থৈছিলোঁ হ'লে ল' ফ্লেমত থৈছিলোঁ আৰু এতিয়া মেচিনটোৰে প্ৰথমতে দি চাম আপোনালোকে চাব প্ৰথমতে এনেকৈ টেষ্ট কৰি চাব লাগে তেলটো কিমান গৰম হৈ আছে আৰু বেছিকৈ যদি পটককৈ উঠি আহিছে তেতিয়া অলপ দেৰি ৰখাই ল'ব লাগে বন্ধ কৰি আকৌ
অন কৰি ল' ফ্লেমত দিব লাগে একেবাৰে বহুত গৰম হ'লেও বেয়া এতিয়া মেচিনটোৰে দিম আৰু মেচিনটোৰে দিওঁতে অলপ বেটাৰখিনি কোমল হ'ল এতিয়া দিছোঁ চাব আপোনালোকে কি হয় মেচিনটোৰে দিয়া কেইটা এইকেইটাই আৰু অলপ ডাঙৰ ডাঙৰ হ'ল কাৰণ যেটো ফুটা আছিলে সেই ফুটাটো অলপ ডাঙৰ আছিলে ইয়াৰ উপৰিও অলপ কোমল হোৱাৰ বাবে সৰহকৈ পৰিলে যিডোখৰত দিছিলোঁ হ'লে সেইবাবে তেনেকুৱা হ'ল আৰু মই সেইবাবে পিছৰ কেইটা জিলেপি এনেকৈ মেচিনটোৰে নবনালোঁ পলিথিন এটাত ভৰাই চুকটো কাটি লৈ তেনেকৈ বনালোঁ আৰু এইখিনি ভালদৰে কুৰকুৰীয়াকৈ ভাজি যিখিনি চেনি পানী বনাইছিলোঁ তাত দি থম অকণমান দেৰিৰ কাৰণে আৰু যেতিয়ালৈকে চেনি পানীখিনি সোমাই তেতিয়ালৈকে দি থম আৰু এইটো কি হয় দৈ আৰু তেনেকৈ চুজি দি দিলে যেটো জিলাপি হয় হেতু অকণমান কুৰকুৰীয়া হয় খমখমীয়া হয় খাবলৈ আৰু বহুতেই টেষ্টি হয় আপোনালোকে খাই চাব আৰু এনেদৰে চেনি পানীত বেছি দেৰি ডুবাই থব নালাগে আৰু চেনি পানীখিনি যদি নমাই থওঁতে গোট মাৰে তেতিয়াহ'লে অকণমান নেমু তেনে অকণমান আধা চামুচমান চেপি তাত দি দিব তেতিয়া চেনি পানীখিনি গোট নামাৰে এতিয়া এইখিনি বেছি দেৰি তিয়াই নথওঁ প্ৰায় 10 ছেকেণ্ডমান তিয়াই থোৱাৰ পাছতে সকলোখিনি সোমাই যাব চেনি পানী আৰু তাৰপিছত উঠাই ল'ম Hi everyone এতিয়া বাজিছে 6 বাজি গৈছে আৰু সকলো কাম বন কৰি আজৰি প্ৰাৰ্থনাও কৰি হৈ গ'ল আজৰি হ'ল আৰু এতিয়া অলপ দেৰি বহি তাৰ পিছতহে চাহ বনাবলৈ যাম আৰু অথনি যেটো বস্তুৰ কথা কৈছিলো মই ভাবিছো ভাত বনোৱাৰ আগতে এটো আনবক্সিং কৰি লওঁ আনবক্সিং মানে দেখিলে আপোনালোকে ইউজ কৰা আৰু তাত মানে কি আৰু আহিছিলে বস্তু হেবিলাক দেখাবলৈ আছে এটোটো আপোনালোকে ভিডিওত দেখিলে আৰু কোৱালিটি বহুতে ভাল আৰু ইয়াৰ লগত যিখিনি আহিছিলে সেইখিনি হৈছে এটো আৰু ইয়াৰ ভিতৰতে আছে আচলতে আৰু এইখিনি বস্তু এইখিনি মানে কি যেহেতু ভুজিয়া মেকাৰ গতিকে সেইবাবে ইয়াত মানে ডিজাইনৰ বেলেগ বেলেগ শেপৰ সেইবিলাক দিয়া আছে কিমানখন আহিছে মই তাক নাজানো এটো এটা শেপ এনেকৈ এটো এটা এটো বহুত সৰু সৰু হয় এটোটো বহুত ডাঙৰ ডাঙৰ ভুজিয়া হ'ব এটো কিহৰ মই ইমান নাজানো চাব লাগিব এটো ভাল লাগিব এখন আৰু এনেকুৱা সৰু সৰু প্লেট বিলাক আহিছে 14খন আৰু লগত আহিছে এটো মেচিনটো আৰু পৰিছিলে 340 টকা নে কিমান পৰিছিলে ইমান ভালকৈ মনত নাই আপোনালোকক দেখাই দিম বাৰু ইয়াত আৰু হিমানে পৰিছিলে বস্তুটো ভাল কিন্তু মই জনা নাই আগে পিছে যেহেতু ব্যৱহাৰ কৰা নাই সেইবাবে নাজানিলো আৰু অলপ যেটো বাটাৰ বনাইছিল এটো অলপ তাতকৈ গ্ৰেভি কৰিব লাগিছিল অকমান টান কৰিব লাগিছিল মোৰ বেছি পনিয়া হ'ল গতিকে সেইবাবে হ'ব পাৰে শিকিমগে লাহে লাহে কৰি কিন্তু বস্তুটো বহুত ভাল আহিছে কোৱালিটিটোৰ কথা কৈছো ইয়াৰ আৰু ইয়াৰ পাছে পৰে আপোনালোকক বেলেগ এটা ব্লগত ভুজিয়া বনাই দেখাম বাৰু আৰু আলু ভুজিয়া মই বহুতে ভাল পাওঁ আৰু এখেতেও আমাৰ ভুজিয়া বহুতে ভাল পায় গতিকে আপোনালোকক ভুজিয়া কেতিয়াবা বনাই দেখাম এটোতে আজি বাৰু জেলেপিটো যেনেকৈ নহওক খাবলৈ কিন্তু বঢ়িয়া হ'ল কিন্তু শেপটো এটোৰ লগত নিমিলিলে অলপ টান হ'ব লাগিছিল আৰু এতিয়া এখেত নাই বজাৰ কৰিবলৈ গৈছে অলপ বস্তু তেনেকৈ আহাই নাই ভাতটো পাতিমগৈ এতিয়া মাছ অকণমান আছিলে মাছটো ভাবিছো দৈ অকণমানো আছিলে দৈ লগত বনাও বুলি ভাবিছো আৰু ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰো বুলি ভাবিছো এই ভিডিওটোত বেছি ব্লগ হিচাপে দিনটো দেখাবলৈ নহলে ৰেচিপি দুটা মাত্ৰ আপোনালোকৰ লগত শেয়াৰ কৰিলো তেন্তে ৰেচিপিটো চাই লব লক মাছৰ এইখন ৰেচিপি হসাকৈ বহুতে ভাল লাগিলে আপোনালোকে খাই চাব এবাৰ যদি খোৱা নাই আৰু যদি খাইছে জনাব কমেন্টত আৰু মই তাৰ বাবে লৈছো এখন কেৰাহীত অলপমান মিঠাতেল আৰু মাছখিনি আগতে ফ্ৰাই কৰিলো ফ্ৰাই কৰাটো নেদেখালো আৰু কিন্তু নৰমাল ফ্ৰাইটো দেখাম আৰু সেইখিনি ফ্ৰাই কৰি ৰেডি কৰি থৈছো এতিয়া জুলটোহে বনাবলৈ আছে তেলখিনি দিম এতিয়া
কুটি লোৱা পিঁয়াজখিনি আৰু পিঁয়াজ ইয়াত অলপ সৰহকৈ দিলে ভাল হয় মই ডাঙৰ সাইজৰ পিঁয়াজ দুটা কাটি লৈছিলোঁ আৰু দিছোঁ তেজপাত এখিলা এতিয়া এইখিনি অলপমান ব্ৰাউন হোৱালৈকে ভাজি থাকিম এতিয়া দিম দুটা কেঁচা জলকীয়া আপোনালোকে শুকান জলকীয়াও দিব পাৰে পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হৈ গ'ল এতিয়া ইয়াৰ ওপৰত দিছোঁ কণবিলাহী কেইটামান কণবিলাহী বা আপোনালোকে বৰবিলাহীও দিব পাৰে বৰবিলাহী দিলে যদি কোনটো ভাল পায় আপোনালোকৰ নিজৰ কথা দুইবিধেই ভাল লাগে কিন্তু কণবিলাহীত অকণমান জোলটো বেছি টেঙা হয় কিন্তু বৰবিলাহীত ইমানটা টেঙা নহয় গতিকে আপোনালোকৰ নিজৰ কথা কোনটো বিলাহী দি খায় এতিয়া ইয়াৰ ওপৰত দিম নিমখ অকণমান আৰু হালধি অকণমান ইয়াৰ উপৰিও দিম ধনিয়া পাউডাৰ অকণমান এইবিলাক আপোনালোকে জোখ অনুযায়ী দি দিব আৰু যদি জিৰা পাউডাৰ ভাল পায় তেতিয়াহ'লে তাৰ ওপৰত দিব পাৰে মই ইয়াত নিদিওঁ এতিয়া এইখিনি ভালদৰে লৰাই থাকিম আৰু অকণমান যিবিলাক বিলাহী আছে সেইবিলাক অলপ ভাঙি দিম এতিয়া এইখিনি ভালদৰে ভাজিম বিলাহীখিনি একেবাৰে হেতা পৰি যোৱালৈকে ভাজিয়ে থাকিম আৰু অলপ বিলাহীৰ ছাইডেদি তেল ওলোৱা দৰে হ'ব তাৰপিছত ইয়াত দি দিম মেইন ইনগ্ৰেডিয়েণ্টটো সেইটো হৈছে দৈ দৈটো দিয়াৰ আগত মই আৰু এবিধ মছলা দিছিলোঁ যিটো হৈছে লং ইলাচি ডালচেনিৰ আপোনালোকে খাই যদি ভাল পায় দি ল'ব মই খাই ভাল পাওঁ তেনেকৈ সেই তিনিবিধেৰে মিক্স কৰি থৈছিলোঁ তাৰে অকণমান দিছিলোঁ এতিয়া এইখিনি প্ৰায় 2 মিনিটমান ভজাৰ পিছতে এনেদৰে মিডিয়ামতকৈ অলপ কমতহে থ'ব ফ্লেমটো একেবাৰে ল' কৰি নিদিব তেনেকুৱা ফ্লেমতে বনাই থাকিলেই হৈ যাব আৰু 2 মিনিটমান খিনি হৈ গৈছে এতিয়া ইয়াৰ ওপৰত দিম উতলা গৰম পানী একেবাৰে আৰু যিমানটো জোল ৰাখিব বিচাৰে সিমানটোৱে দিব বহুত একেবাৰে জুলীয়া হ'লেও ইমান ভাল নালাগে গ্ৰেভি টাইপৰ জোল হ'লে ভাল লাগে আৰু এতিয়া ইয়াৰ ওপৰত দিম যিখিনি মাছ ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি এতিয়া এইখিনি ৰেডি হৈ গ'ল আৰু একো কৰিব নালাগে এতিয়া মাত্ৰ মাছখিনি অলপ ইলুটি হিলুটি কৰি লৰাই থাকিলেই হৈ যাব আৰু যিমানটো গ্ৰেভি ৰাখিব বিচাৰে আপোনালোকৰ নিজৰ কথা আৰু এটো দি সঁচাকৈ বহুতে ভাল লাগে খাবলৈ আপোনালোকে যদি খোৱা নাই এবাৰ হ'লেও বনাই খাই চাব বাৰে বাৰে বনাবলৈ মন যাব আজি ৰেচিপিটো তাহাকে আপোনালোকৰ লগত শেয়াৰ কৰিলোঁ আৰু বহুতে ভাল লাগিলে মাছৰ যিটো দৈৰ লগত আছিলে জোলটো আৰু আপোনালোকে যদি খোৱা নাই খাই চাবচোন বহুতে ভাল পাব মই গ্যাৰান্টি দি কৈছোঁ সঁচাকৈ বহুত ভাল পাব আৰু খোৱা নাই যদি খাই চাব আৰু যদি খাইছে তেতিয়াহ'লে কমেণ্টত জনাব ভিডিঅ'টো ইমানখিনি আছিলে আপোনালোকলৈ ৰেচিপিটো তা শেয়াৰ কৰিলোঁ যদি ভাল পালে দুয়োটাই দৈৰ সৈতে হ'লগৈ যদি ভাল পালে লাইক কৰি দিব কমেণ্ট কৰিব আৰু বনাই খাই চালে পিছৰ ভিডিঅ'ত কমেণ্ট কৰিব যে কেনেকুৱা পালে ইমানখিনি আছিলে আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম বাই 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 দিদি বাই বাই